বালিলেস্তা ফণীভূষণ চৌধুৰীক বিপুল আদৰণি জনালে ঐতিহাসিক শ্ৰী শ্ৰী কালী দেৱালয় বালিলেস্তাৰ উন্নয়ন সমিতিয়ে এসময়ৰ অগপত দুৰ্গস্বৰূপ বালিলেস্তাত দেখিবলৈ পোৱা গ'ল প্ৰাৰ্থীগৰাকীক আদৰাৰ ব্যাপক উৎসাহ বৃহত্তৰ অঞ্চলটোৰ ৰাইজ দলে বলে ওলাই আহিল ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী সভাত সমাগত লোকসভা নিৰ্বাচন যাৰ বাবে এতিয়া ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজ ৰাজ্যৰ আন সমষ্টিৰ লগতে বৰপেটাৰ লোকসভা সমষ্টিও সাম্প্ৰতিক সময়ত অধিক আকৰ্ষণীয় হৈ উঠিছে সাম্প্ৰতিক সময়ত প্ৰচাৰৰ শীৰ্ষত আছে সমষ্টিটোৰ প্ৰবল দাবীদাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী সোমবাৰেও একেই নিৰ্বাচনী ব্যাপক প্ৰচাৰ দেখিবলৈ পোৱা গ'ল বৰ্তমান বৰক্ষেত্ৰী সমষ্টিত অন্তৰ্ভুক্ত হোৱা ঐতিহাসিক বালিলেস্তাত সোমবাৰে নামনি অসমৰ অন্যতম শক্তিপীঠ বালিলেস্তা কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছিল নিৰ্বাচনী সভা পুৱা ৮ বজাত অনুষ্ঠিত এই বিশেষ নিৰ্বাচনী সভা নিৰ্ধাৰিত সময়ৰ আগতে দলে বলে ওলাই আহিল সকলো ৰাইজ বিগত ৪০ বছৰে বঙাইগাঁৱৰ ৰাইজক প্ৰতিনিধিত্ব কৰি সেৱা আগবঢ়াই অহা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক বিপুল আদৰণি জনোৱাৰ লগতে প্ৰাৰ্থীগৰাকীক ওচৰৰ পৰা এবাৰ প্ৰত্যক্ষ কৰাৰ বাবে ওলাই আহিল বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ পাৰ ভঙা সঁহাৰি আৰু উৎসাহ দেখি অভিভূত হৈ পৰে ফণীভূষণ চৌধুৰী ইপিনে প্ৰাৰ্থীগৰাকীৰ আজিৰ এই নিৰ্বাচনী সভাত সংগ দিয়ে জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকা অগপ নেতা দিলীপ কুমাৰ দাস কমল নাৰায়ণ পাটোৱাৰী সাংসদ কুইন ওজাৰ লগতে বিজেপি অগপ দলৰ আন বিষয়ববীয়াসকলে ইপিনে প্ৰাৰ্থীগৰাকীয়ে আজিৰ দিনটোত কালী গোসানীৰ আশীষ লৈ বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি জানিবলৈ দিয়ে নেতৃত্ব বহন কৰিছে আৰু যাৰ ফলত আমি আশা কৰিব নলবাৰীৰ পৰা কিমান লোকৰ আশা কৰিব বিভিন্ন মন্তব্য কৰিছে আপোনাৰ বিৰুদ্ধে কি ক'ব আওয়াজ দিলে মই কৈছোঁ যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ মৰম আৰু অটল আত্মবিশ্বাস এই দুটাৰ কাৰণে ৰাইজে ভেলদল ভাঙি ওলাই আহিছে উদ্দেশ্য মোদী ডাঙৰীয়াক প্ৰত্যেকবাৰে প্ৰধানমন্ত্ৰী হোৱা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰা আৰু তাৰ কাৰণে আমাৰ সমৰ্থিত প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া মানে দলে বলে ভোট দি আশীৰ্বাদ দি জয়যুক্ত কৰি সংসদলৈ পঠোৱাৰ এটা সংকল্প ৰাইজে লৈছে আপোনাৰ সমষ্টি যিহেতু কংগ্ৰেছৰ বিধায়ক আছে কেনেদৰে আপুনি আমাৰ দলৰ কাম চৰকাৰৰ কাম আৰু কাৰ্যকৰ্তাৰ পৰিশ্ৰম আৰু আমাৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো ৰাইজৰ প্ৰতি সমৰ্পিত সেৱা সেই সেৱাৰ প্ৰতিকাম ৰাইজ নলবাৰীৰ পৰা বঞ্জিত দাসৰ ৰিপৰ্ট কে নিউজ 7